আপোনালোকে নিশ্চয় এটা কথা লক্ষ্য কৰিছে যে যেতিয়াৰে পৰা COVID-19 কৰোনা ভাইৰাছে সৰ্ববিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিবলৈ লৈছে তেতিয়াৰ পৰা আমাৰ দেশৰ বিভিন্ন প্ৰান্তত ছুইচাইড বা আত্মহত্যাৰ দৰে জঘন্য অপৰাধবিলাক বৃদ্ধি পাবলৈ ধৰিছে। কিছুমানে ঘৰলৈ আহিবলৈ নাপাই মৰিছে, কিছুমানে মেডিকেলত ট্ৰিটমেণ্ট কৰিব লাগে কাৰণে, কিছুমানে প্ৰেমৰ কাৰণে, কিছুমানে কোৱাৰেণ্টাইন হ'বলৈ নিৰ্দেশ দিয়াৰ কাৰণে ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ সৰু সৰু কাৰণতে ছুইচাইড কৰিছে। আত্মহত্যা আমি সকলোৱে জানো যে জীৱ হত্যা বা আত্মহত্যা মহাপাপ, কিন্তু এই মহাপাপটো কৰিবলৈ এটা কাৰণটো কিন্তু নিচেই সৰু। আৰু এই সৰু কাৰণটোৰ কাৰণেই যেতিয়া আমি এটা মহাপাপ কৰোঁ, এই মহাপাপটো এতিয়া সামাজিক ব্যাধিৰ দৰে হৈ পৰিছে যে ব্যক্তিগত আছিল কাৰণটো, কিন্তু ব্যাধিটো হ'ল সামাজিক। মানৱ সভ্যতা বা মানৱ সমাজৰ কাৰণে এনেবিলাক ব্যাধি বৰ শুভ পৰিচায়ক নহয়। এই সচেতন মহলত এই কথাবিলাকে অলপ জোকাৰণি তুলিছে। সকলোৱে ক'ব বিচাৰিছে যে লকডাউনৰ কাৰণে মানুহবিলাক ডিপ্ৰেশ্যন হৈছে, কিন্তু কথা হ'ল ডিপ্ৰেশ্যন হোৱাৰ এনে কি কাৰণ থাকিল যে লকডাউনৰ কাৰণে মানুহে ডিপ্ৰেশ্যন হ'ব লগা হ'ল। লকডাউনটো অকল অসমত বা ভাৰতত হোৱা নাই, সৰ্ববিশ্বতেই লকডাউন হৈছে। আৰু এইটো অকলশৰীয়া সমস্যা নহয়, এজনৰ সমস্যা নহয়, এইটো সকলোৰে কাৰণে সমস্যা হৈছে। কিন্তু এই সকলোৰে কাৰণে যিটো সমস্যা আহিছে, সেই সমস্যাটোৱে এজন দুজন বা তেনেকুৱা 8-10জন মানুহৰ ছুইচাইড কৰিব লগা হোৱা কোনো ধৰণৰ কাৰণ হ'ব নালাগে। আচলতে খাবলৈ নাপাইছে যদি বহুতেই খাবলৈ পোৱা নাই, ট্ৰিটমেণ্ট কৰিব লাগিছে যদি বহুতৰে ট্ৰিটমেণ্ট কৰিছে, অকলশৰে এজনৰতো হোৱা নাই। কিন্তু তাৰ আঁৰৰ কথাষাৰ যদি আমি ভাবি চাওঁ যে এজন মানুহ জীয়াই থাকিবলৈ যেনেকৈ শাৰীৰিক শক্তিৰ প্ৰয়োজন, শাৰীৰিক শক্তিৰ কাৰণে আমি যেনেকৈ সুষম আহাৰ, যিটোক আমি ধৰক পুষ্টিকৰ আহাৰ, বেলেঞ্চ ফুড বুলি কওঁ, নিউট্ৰিচিয়াছ ফুড খাবলৈ দৰকাৰ, যে এটা শৰীৰক জীয়াই ৰাখিবলৈ আমাক উপযুক্ত খাদ্য দৰকাৰ হয়। ঠিক তেনেকৈ আমি জীৱনটো জীয়াই থাকিবলৈ আমাক মানসিক খাদ্যৰো প্ৰয়োজন। তাৰমানে আমাৰ মানসিক শক্তি যেতিয়া কমি যায় জীয়াই থাকিবৰ জোখাৰে, তেতিয়াই হয়তো মানুহে ভাবে যে ডিপ্ৰেশ্যন হৈছে বা তেনেকৈ নিগেটিভ ধৰণৰ ডিচিশ্যন কিছুমান লয়। এতিয়া আমি সকলোৱে শাৰীৰিক খাদ্যৰ কাৰণেই আমি দিন ৰাতি দৌৰি ফুৰোঁ, কিন্তু মানসিক খাদ্যৰ কাৰণে আমি কি কৰিছোঁ? কাৰণ জীয়াই থাকিবলৈ আমাক এটা সুস্থ স্বাস্থ্য লাগিব, আৰু সুস্থ স্বাস্থ্য মানে অকল এটা শক্তিশালী দেহেই নহয়। এতিয়া স্বাস্থ্য বুলি ক'লে শাৰীৰিক স্বাস্থ্য, মানসিক স্বাস্থ্য, সামাজিক স্বাস্থ্য, আধ্যাত্মিক স্বাস্থ্য, সকলোবোৰ কথাই আহি পৰে। যেতিয়া আমি শাৰীৰিক স্বাস্থ্যৰ পিছতেই বেছিকৈ দৌৰি ফুৰোঁ, তেতিয়া আমাৰ মানসিক স্বাস্থ্যৰ ফালে গুৰুত্বটো কিছু কমি যায়, আৰু তেতিয়াই হয়তো আমি মানসিক শক্তি হেৰুৱাই পেলাওঁ, আৰু তাকেই হয়তো মানুহে ডিপ্ৰেশ্যন বা হতাশা বুলি কয়। যিকোনো এটা সমস্যা সমাধান কৰিবলৈ হ'লে আমি প্ৰথমতে তাৰ কাৰণটো উলিয়াব লাগিব। এতিয়া যিহেতু আমি ছুইচাইডৰ নিচিনা মহাপাপৰ কাৰণটো গম পালোৱেই যে আমাৰ ডিপ্ৰেশ্যন বা মানসিক শক্তিৰ অভাৱ, এতিয়া আমি মানসিক শক্তি কেনেকৈ বঢ়াব পাৰি তাৰ কাৰণে নিশ্চয় চেষ্টা কৰিব লাগিব। আৰু তাৰ লগে লগে আমি গম পাব লাগিব যে মানসিক শক্তি কমি যোৱাৰ কাৰণ কি। যেনেকৈ আমাৰ শাৰীৰিক শক্তি কমি যোৱাৰ কিছু কাৰণ থাকে, মানসিক শক্তি কমি যোৱাৰো কিছু কাৰণ থাকিব। সেই মানসিক শক্তি কমি যোৱাৰ কাৰণবিলাক যেতিয়া আমি বিচাৰি উলিয়াম, তেতিয়া আমি নিশ্চয় এই সমস্যাটো সমাধান কৰিবলৈ কিছু সুবিধা পাম। আমি চকুৰে যি চাওঁ, কাণেৰে যি শুনো, মুখেৰে যি কওঁ অথবা যি খাদ্য আমি খাওঁ, সেইখিনিয়ে গৈ আমাৰ মনত প্ৰতিক্ৰিয়া কৰে। এতিয়া দিনটোৰ 24 ঘণ্টাত আমি চকুৰে কি চাইছোঁ, কাণেৰে আমি কি শুনিছোঁ, কি কথা কৈছোঁ, সেইখিনি আমি অলপ যদি ব্যাখ্যা কৰি চাওঁ, তেতিয়াই আমি গম পাম যে আমি মানসিক স্বাস্থ্যৰ কাৰণে কিমান সময় অতিক্ৰম কৰিছোঁ বা কিমান সময় আমি তাতে দিছোঁ।
আৰু এতিয়া মানসিক স্বাস্থ্য আমাৰ শক্তিশালী কৰিবলৈ হ'লে মনৰ খাদ্য আমাক দৰকাৰ হ'ব। তেতিয়াহ'লে আমি এনেকুৱা বস্তু চাব লাগিব যিটোৱে আমাক মনত আনন্দ দিয়ে। আমি কাণেৰে এনেকুৱা কিছুমান কথা শুনিব লাগিব যিটো কথা শুনিলে আমাৰ মগজুত প্ৰতিক্ৰিয়া কৰিব, যে তাৰ পৰা এটা ধনাত্মক দৃষ্টিকোণ বা ধনাত্মক চিন্তা এটা আমাৰ উদ্ৰেক হ'ব। অথবা আমি খোৱা বস্তুটো এনেকুৱা এটা খোৱা বস্তু খাব লাগিব যিটো খোৱা বস্তুৱে নেকি আমাক শাৰীৰিকভাৱে উত্তেজিত কৰি নুতুলে, অথবা সেইটোৱে গৈ আমাক বেয়া লাগিছে নেকি খাবলৈ, তাৰ পৰা আমি শক্তি নাপাম নেকি ইত্যাদি ধৰণৰ আমাক প্ৰতিক্ৰিয়া যাতে সৃষ্টি নকৰে। তাৰপিছত কথা আহিল যে আমি কেনেধৰণৰ কথা পাতিছোঁ দিনটোত। যে আমি যিখিনি কথা ভাবিম সেই মুখেৰে আমি সেইখিনি কথাই পাতিম। তেতিয়াহ'লে আমি কেনেধৰণে কথা পাতিছোঁ, সময়টো কেনেকৈ সময়টো কেনেকৈ আমি ব্যতীত কৰিছোঁ। আকৌ এটা কথা এই যে আমি পৰিৱেশটো আমাৰ কেনেধৰণে নিজে গঢ়ি তুলিছোঁ। পৰিৱেশ বুলি ক'লে সাধাৰণতে আমি নিজৰ ঘৰখন, নিজৰ চুবুৰীটো, গাঁওখন বা টাউনখন বা নিজৰ গলিটো ইত্যাদি। আকৌ সেই পৰিৱেশৰ লগতে আমাৰ চকুৱে চোৱাখিনি, কাণেৰে শুনাখিনি, মুখেৰে পতাখিনি সকলোখিনিয়ে হৈ গৈ এটা যিটো একত্ৰিত ৰূপ, সেই একত্ৰিত ৰূপটোৱে আমাক নিশ্চয় মনত কিছু ক্ৰিয়া প্ৰতিক্ৰিয়া কৰিব। আৰু সেই একত্ৰিত ৰূপটো পজিটিভত গৈছে নে নিগেটিভত গৈছে। তাৰমানে আমি চকুৰে পজিটিভ চাইছোঁ নে নিগেটিভ চাইছোঁ, কাণেৰে পজিটিভ শুনিছোঁ নে নিগেটিভ শুনিছোঁ, মুখেৰে আমি কি কথা পাতিছোঁ, যে আমি খাদ্য আমি কেনেধৰণৰ খাইছোঁ। এই সকলোখিনি কথা যেতিয়া আমি এনালাইজ কৰি চাম, তেতিয়া হয়তো নিশ্চয় আমাৰ ডিপ্ৰেশ্যনৰ কাৰণটো ওলাই পৰিব। মই নিজৰ অভিজ্ঞতাৰে কিছু কথা ক'ব খুজিছোঁ। সেইটো হয়তো আজিৰ পৰা 15 বছৰৰ আগৰ কথা। জীৱনৰ বিভিন্ন কামত মানুহে বিভিন্নজনৰ সংস্পৰ্শলৈ আহে। তেনেকৈ মই এজন শিক্ষিত নিবনুৱা যুৱকৰ লগত কিবা কাম কৰিছিলোঁ। তাৰপিছত দেখা গ'ল এদিন মই তেখেতৰ পৰা মোৰ কিতাপখন আনিবলৈ যাওঁতে দেখা পালোঁ যে তেওঁৰ ভাড়া ৰুমত বহুত মানুহ জমা হৈ আছে। মইতো অকণমান আচৰিত হৈ গ'লোঁ যে ইমান মানুহ জমা হৈ আছে, কাৰণটো বা কি। পিছত জানিব বিচাৰিলোঁ যে তেওঁ কিছু সময়ৰ আগতে ছুইচাইড কৰিবলৈ গৈছিল। অলৰেডি তেওঁৰ ৰচিদ ওলমিছিলে, কিন্তু ওচৰৰ মানুহে লগ পাই গম পাই পিনে চিঞৰ বাখৰ কৰি ইজন সিজনক মাতি তেওঁক ৰছীৰ পৰা নমাই আনিলে। আৰু এনেকুৱা এটা কথা আছিল যে কিছুদিন আগতে যেন মই তেনেকুৱা এটা ইংগিত পাইছিলোঁ যে তেওঁ মানসিকভাৱে অকণমান ভাঙি পৰিছে নেকি, সেইকাৰণে মই এখন কিতাপ পঢ়িব দিছিলোঁ তেখেতক। কিন্তু তেখেতে কিতাপখন পঢ়ি সম্পূৰ্ণৰূপে শেষ নকৰিলে। তাৰপিছত যি কি নহওক, সেইটো সময়ত লাহে লাহে এজন দুজনকৈ মানুহবোৰ আঁতৰি আঁতৰি গ'ল। দুজনমান মানুহ থাকিল লগতে তেওঁৰ ওচৰতে। তাৰপিছত তেওঁলোকে মোক ভালকৈ বহিবলৈ দি মেলি ক'লে যে বাইদেউ, ইয়াৰ এনে অৱস্থা, আপুনি কিবা এটা কওকচোন, যদি ইয়াৰ জীৱনটো বাচে তেতিয়া আমাৰ ভাল হ'ব। তাৰপিছত মই বিভিন্ন ধৰণৰ কথা পাতিলোঁ। তেওঁৰ বিষয়ে অলৰেডি মই জানো যে তেওঁ এজন শিক্ষিত যুৱক। অসমৰ বাহিৰত গৈ তেওঁ 65 নে 75 মাৰ্কছ লৈ MA পাছ কৰি আহিছে, আৰু অহা 1-1.5 বছৰ হ'ল আৰু চাকৰি পোৱা নাই। আৰু মেইন কাৰণটো তেওঁ সেইটোৱে যে তেওঁ চাকৰি পোৱা নাই। এতিয়া এইটো চাকৰি নাপালে বুলিয়ে যে আত্মহত্যা কৰিব তেনেধৰণৰ কোনোতো কাৰণ নহয়। কাৰণ চাকৰি নোপোৱা ব্যক্তি পৃথিৱীত এতিয়াও ঢেৰ আছে। তেওঁতকৈ বহুত আগতে বহুত মানুহে 65, 75 মাৰ্কছ পাইছিল, কিন্তু তেওঁলোকো তেনেকৈ চাকৰি নোপোৱাকৈ আছে। কিন্তু চাকৰি নাপালে বুলিয়ে যে এটা জীৱন আমি শেষ কৰি দিম তেনেধৰণৰ কোনো কথা নহয়। কাৰণ কি, এতিয়া কথাটো হ'ল যে আমি জীৱনৰ পৰা আমি বেছি আশা কৰোঁ আৰু আনৰ পৰা আমি বেছি আশা কৰোঁ। যে আমাৰ উদ্দেশ্য এনেকুৱা হ'ব নালাগে যে আমি পঢ়াৰ কাৰণে চাকৰি এটা পাব লাগিব, নহ'লে ছুইচাইড কৰিম। আৰু চাকৰি নকৰাকৈও আমি জীৱনটো খুব ভালকৈ চলাই নিব পৰা আমি যিকোনো এটা ব্যৱস্থা কৰিব পাৰোঁ। কাৰণ আমি শিক্ষিত যুৱক যুৱতী। আমি চাকৰি পোৱা নাই, কিন্তু চাকৰি নোপোৱাৰ কাৰণে আমি মৰাৰ জেদ লোৱাতকৈ এনেকুৱাকৈ জেদ এটা ধৰিব লাগে যে আমি চাকৰি নোপোৱাকৈও খুব ভালকৈ জীয়াই থাকিব পাৰিম। তেনেকুৱা আমাৰ মূৰত বুদ্ধি আছে, শাৰীৰিক শক্তি আছে, যাতে আমি তেনেকুৱা এটা কৰি জীয়াই থাকিম।
তাৰমানে চাকৰি নোপোৱা কথাষাৰকো যদি আমি সহজভাৱে লওঁ, অথবা যিকোনো সমস্যাকে যেতিয়া আমি সহজভাৱে লওঁ, তেতিয়া আমাৰ জীৱনটো সহজ হৈ যায়। কাৰণ জীৱনটো জীৱনটো নিজৰ জীৱনটোক নিজে জীয়াই ৰাখিবলৈ সকলোবোৰ কথা সহজভাৱে ল'বলৈ অলপ শিকিব লাগে। আৰু তাকেই যদি আমি নকৰোঁ, তেতিয়া আমি ছুইচাইড কৰি দিলেইতো সমস্যা এটা সমাধান হৈ নাযায়। ছুইচাইড কৰিলে সমস্যা সমাধান হোৱা হ'লে মানুহে ইমান সমাধানৰ পদ্ধতি নুলিয়ালেহেঁতেন। আৰু তেনেকৈ বহুতখিনি কোৱাৰ পিছত মোৰ মনত পৰিছে যে তেওঁক মই কৈছিলোঁ যে চাওক, সমস্যা অকল আপোনাৰেই নহয়, শিক্ষিত যুৱক আপুনি অকলে নহয়, পৃথিৱীত লাখ লাখ শিক্ষিত যুৱক আছে। কিন্তু সেই লাখ লাখ শিক্ষিত যুৱকে যদি ছুইচাইড কৰে, পৃথিৱীখনৰ শিক্ষাৰ মূল্য কি থাকিব? যে আমি বহুতকে আমি কওঁ যে এইটো পাৰকৈ পঢ়া, তাৰমানে কি আমি তেওঁলোকক কোৱা হ'ল নেকি যে ভালকৈ পঢ়া মানে ভাল এটা চাকৰি লোৱা? জীৱনটো জীয়াই থাকিবলৈ আমাক শিক্ষাৰ দৰকাৰ। জীৱনটো চলাই নিবলৈ, সমাজখনক চলাই নিবলৈ, মানৱ সভ্যতাটোক আৰু সভ্য কৰি তুলিবলৈ আমাক শিক্ষাৰ দৰকাৰ। আৰু সেইকাৰণে আমি শিক্ষিত হওঁ। চাকৰি এটা আমাৰ প্ৰয়োজন। চাকৰিটো নাপালে কিয়? আজি নাই পোৱা আমি কাইলৈ পাম, কাইলৈ নাই পোৱা আমি পৰহিলৈ আমি চেষ্টা কৰিম। কিন্তু আমি চেষ্টাৰ অসাধ্যটো একো নাই। এদিন নহ'লে দুদিন, দুদিন নহ'লে 3 দিন আমি চেষ্টা কৰিম। জীৱনৰ অন্তিম মুহূৰ্তলৈকে আমি চেষ্টা কৰিব লাগে। কিন্তু ছুইচাইড কৰিলেই সমস্যা সমাধান নহয়। কিন্তু এটা গুড নিউজ যে তেওঁ মোৰ কথাখিনি সিদিনা খুব ভালকৈ শুনিল, আৰু তেওঁৰ বন্ধুবিলাকেও বহুত ভাল পালে শুনি। আৰু শুনাৰ পিছত তেওঁ আৰু ছুইচাইড এটেম্প এৰিলে। তাৰপিছত আজি 6-7 বছৰ আগতে গম পালোঁ যে তেওঁ ধুনীয়া এখন স্কুলত ভাল এটা চাকৰি পালে, আৰু এতিয়া সুখৰে সংসাৰ।